চাওক UPPLৰ কাৰণে এইবাৰ নিৰ্বাচনটো বহুত ভাল নিৰ্বাচন। আমি অকলে নিৰ্বাচন খেলা সিদ্ধান্ত যেতিয়া ঘোষণা কৰিছোঁ, বিটিআৰ অঞ্চলৰ UPPLক ভাল পোৱা ৰাইজ শুভাকাংক্ষীসকল চবে উৎফুল্লিত হৈছে। কাৰণ যোৱা নিৰ্বাচন আমাৰ যিটো বেয়া হ'ল, ইয়াৰ কাৰণে আমাৰ বড়োলেণ্ডবাসী ৰাইজে যিহেতু চবেই বিচাৰিছিলে যে শান্তি নিৰ্মাণ কৰিব পৰা, সমন্বয় আনিব পৰা, চবকে সুৰক্ষা দিব পৰা UPDPL দল আগৰ চৰকাৰত আহিব লাগে, এইটো চবে কামনা কৰিছিলে। কিন্তু ইলেকশ্যন ফল বেয়া হোৱাৰ পিছত চবেই ভাবিলে যে ইয়াৰ বহুত ডাঙৰ এটা ষড়যন্ত্ৰ হৈছে আৰু ইয়াৰ কাৰণে আমাক সকলো ক'লে যে অকলে নিৰ্বাচন খেলিব লাগে। আমি অকলে নিৰ্বাচন খেলিলোঁ আৰু চবেই এতিয়া উৎফুল্লিত হৈ আনন্দিত হৈ UPPLৰ আমাৰ প্ৰাৰ্থীসকলক সহায় কৰিবলৈ ওলাই আহিছে। মাজবাট সমষ্টিত ৰবীন্দ্ৰ বসুমতাৰী ডাঙৰীয়া আমাৰ প্ৰাৰ্থী। ৰবীন্দ্ৰ বসুমতাৰী ডাঙৰীয়াক সকলো জাতি জনগোষ্ঠীয়ে আজি সঁহাৰি দিছে, সমৰ্থন দিছে। গতিকে আমাৰ 15টা ছিটৰ ভিতৰত 10ৰ পৰা 12টা ছিটত আমি এতিয়া ভালকৈ কণ্টেষ্ট কৰি আছোঁ আৰু জিকাৰ মেক্সিমাম সম্ভাৱনা আছে। চাওক BJP আৰু BPF ইয়াত খেলিছে। য'ত BJPৰ কেণ্ডিডেট আছে তাত BJPৰ কেণ্ডিডেটৰ লগত, য'ত BPFৰ কেণ্ডিডেট আছে BPFৰ কেণ্ডিডেটৰ লগত কণ্টেষ্ট হ'ব। এইটোৱে বাস্তৱ কথা, ৰাইজেতো দেখিবলৈ পাইছে, পেপাৰত দেখা পাই কৈছোঁ মই, টিভিত দেখা পাই। তো গতিকে আজি ৰাইজক কি লাগে? ৰাইজক সেৱা কৰা নেতা লাগে, ৰাইজৰ লগত সদায় থাকিব পৰা সাধাৰণ মাটিৰ মানুহ লাগে। তো যদি সি মানে বহুত পাৱাৰফুল হৈ যায়, ৰাইজৰ লগত নাথাকে, ৰাইজক সেৱা নকৰে, নিজৰ মতলবত কাম কৰি থাকে, তাকতো ভোট দি লাভ নাই। গতিকে ৰবীন্দ্ৰ বসুমতাৰী ডাঙৰীয়া ধুমুহা আহিলে প্ৰথম তেখেতকে পাব, বানপানী আহিলে তেখেতকে পাব, ক'ৰবাত কিবা সমস্যা হৈছে তেখেতকে পাব। চ' আমাক কি লাগে? প্ৰাৰ্থীটো তেনেকুৱাই লাগে। সেইকাৰণে ৰবীন্দ্ৰ বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত জয় হ'ব। চাওক আমি অকলে নিৰ্বাচন খেলিছোঁ, ইয়াত কাৰ কাৰ আমাৰ বিপক্ষে থিয় হয় এইটো আমাৰ মতলব নাই। আমাৰ কথা হৈছে বড়োলেণ্ডৰ 35 লাখ জনগণ, 26টা জনগোষ্ঠীৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে, কাৰণ আমি কাম কৰিছোঁ। সেইকাৰণে আমি অকলে নিৰ্বাচন খেলিবলৈ সাহস কৰিছোঁ। অসমৰ ইতিহাসক বোধে আমিয়ে প্ৰথম যে কাৰো লগত এলায়েন্স নোহোৱাকৈ আজি আমি নিৰ্বাচন খেলিছোঁ আৰু আমি ফুল কনফিডেন্সত আছোঁ যে 10ৰ পৰা 12খন আসন আমি পাম। বিজেপি আৰু UPPLৰ বৰ্তমান স্থিতি কি? স্থিতি বুলিতো একো নাই, ৰাজনীতি কৰিছোঁ, গতিকে ইয়াৰ কাৰণে আমি কাম কৰিম। চব আপোনালোকে দেখিয়ে পাইছে না, কোনোবা এজনে কিবা একদম একো মিনিংলেছ কথা এটা ওলাই দিব, সেইটো ক'লে হাঁহি তামচা কিবা কিবি কৰি গোটেই টাইম পাছ হৈ যাব। চ' এইবিলাকে কথাটো মূল্যবোধৰ ৰাজনীতি হ'ব লাগিব। বিধানসভাখন জাতি জনগোষ্ঠীৰ কাৰণে ব্যৱহাৰ কৰিব লাগিব। ৰাস্তা দলং বনাইছে, উন্নয়ন কাম কৰিছে, ঠিকে আছে, কিন্তু জাতি জনগোষ্ঠীয়েতো জীয়াই থাকিব বিচাৰে নিজৰ পৰিচয় অস্তিত্বলৈ। এই কামটো কিয় ইগন'ৰ কৰি চলিছে? কৰি আছে, হিংসা কৰা পাৰ্টীয়ে ইয়াত ইলেকশ্যন খেলিছে যেতিয়া হিংসাটো কৰিবই। আমিতো অহিংসা পাৰ্টী, শান্তিৰ পাৰ্টী, গতিকে হিংসা কৰি একো লাভ নাই। যিমান হিংসা কৰিব ৰাইজে ইমান বেয়া পাব। কোনো কাৰণত দীপেন বড়ো ডাঙৰীয়াক হাৰাব নোৱাৰে, যিমানে হিংসা কৰক। দীপেন বড়ো ডাঙৰীয়াক ওদালগুৰিবাসীয়ে বিচাৰিছে, আমি প্ৰাৰ্থিত্ব দিছোঁ। আৰু দীপেন বড়ো ডাঙৰীয়া অকল ওদালগুৰিৰ নহয়, সমগ্ৰ বড়োলেণ্ড আৰু অসমক নেতৃত্ব দিব পৰা এজন নেতা, সেই হিচাপে চবে একচেপ্ট কৰিছে আৰু বিপুল ভোটত বিজয় হ'ব। আজিৰ তাৰিখত মই ক'ব বিচৰা নাই, কিন্তু 4টা সমষ্টিতে কেম্পিং বহুত ভাল চলি আছে। 6 তাৰিখৰ পিছত আপোনালোকক মই ক'ম। তেখেতে চিনি নাপায় যদিতো নাজানে। মাজবাটবাসীক এনেকুৱা এজন মানুহৰ নাম কওক যাক ৰবীন্দ্ৰ বসুমতাৰী চিনি নাপায়। তেখেতে চিনি নাপায় যদি বেলেগ কথা, তেখেতে হয়তো ইয়াত নাথাকে এইকাৰণে চিনি নাপায়। ৰবীন্দ্ৰ বসুমতাৰী ইয়াতে আছে, মই 20-30 বছৰ লগ পালোঁ। ইয়াতে বড়ো সংগ্ৰামত থাকিল, পাৰ্টি কৰিলে, সমাজৰ লগত সদায় আছে।
চাওক আপোনালোকে কি বুজিছে ইয়াৰ মতলব সেইটোৱে তেখেতে আমাক ইতিমধ্যে ভয় কৰিছে আৰু ৰবীন্দ্ৰ বসুমতাৰী ডাঙৰীয়াক যে ভিতৰে ভিতৰে চবে সমৰ্থন কৰিছে ইয়াৰ উমান পাইছে তো সেই কথাটোকে তেখেতে কৈছে ট্ৰেক্টৰ নচলিলেতো ৰাইজে ভাত খাব নাপাব এতিয়া বৰষুণ পৰিছে মাটি ঢিলা হৈছে ট্ৰেক্টৰৰে কাম এতিয়া বেলেগ কাম নাই কিন্তু কৈছে আপুনি বোলে 100টাৰ ভিতৰত 70টা মিছা কথা কয় নিৰ্বাচনী সভাত তেখেতে কৈছে ইয়াৰ কাৰণে ভগৱানে চাব কোনে মিছা কথা কয় কোনে সঁচা কথা কয় আজি ইমানবাৰ মন্ত্ৰী হ'ল ওদালগুৰিত কি কামটো কৰিলে এতিয়াতো ডিপুটি চিফ এটা ডিপাৰ্টমেণ্টৰ ডিপুটি চিফ গতিকে এই নিৰ্বাচনত তেখেতে নিজকে এইকাৰণে আবুল তাবুল বকিছে কাম কৰিছোঁ কাম কৰিম সংগ্ৰাম কৰিম যেতিয়ালৈকে এক্টিভ থাকোঁ সমাজৰ কাৰণে কাম কৰি যাম আৰু সেইটোৱে মোৰ সংকল্প হ'ব পাৰে এতিয়াতো পৰিয়ালবাদটো আৰম্ভ হৈছে ইহঁতৰ কোকৰাঝাৰতো দেখিছে গতিকে আজি ট্ৰেইনিং দি আছে গাড়ী ভাঙিছে কিবা ভাঙিছে ভাল ট্ৰেইনিং দি আছে জনতাই পাব মজা এশই দি দিয়ক না এশই দি দিয়ক কিনো বস্তু আছে জিকিমতো ময়ে